Hey everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ব্লগটোত মই আপোনালোকক বহুত কিবা কিবি দেখাম আৰু আজি মই এফালে ওলাই যাম মানে কি সন্ধিয়া টাইমত মই ওলাই যাওঁৱে স্কুটিখন লৈ যেহেতুতে চলাব পাৰিছো লগৰ ছোৱালীও আহে তেওঁৰ লগতে যাওঁ ওলাই পেলাই তো আজি আপোনালোককো মোৰ লগত লৈ যাম এনেটো মই সদা অকলে যাওঁ আজি ভাবিছো ব্লগটো মই বনাম আৰু আপোনালোকৰ লগত লৈ যাম তো আপোনালোককো দেখাম আমাৰ নগাঁওখন অলপ ঠিক আছে আশা কৰো আপোনালোকে আজি ব্লগটো চাই খুব ভাল পাব এতিয়া দুপৰীয়া 12টা মান বাজিছে আৰু এতিয়া মই লাঞ্চ বনাম আৰু কি বনা হেটো আপোনালোকক মই দেখামেই obviously আৰু এটা চাটনি ৰেচিপি মই আপোনালোকক আজি শেয়াৰ কৰিম আৰু হেটো হৈছে পাইনএপলৰ চাটনি এটা ভিডিঅ'ত মই কৈছিলো যে মই আপোনালোকক পাইনএপলৰ চাটনি জলা মিঠা চাটনি ৰেচিপি এটা দেখাম বুলি এনেটো পাইনএপলৰ জেলি মই আপোনালোকক বনাই দেখাইছিলো জেম বনাই দেখাইছিলো আপোনালোকে ভিডিঅ'টো চোৱা নাই যদি চাই ল'ব কোনোবাই আৰু আজি আপোনালোকৰ আগত মই চাটনি ৰেচিপি দেখাম ঠিক আছে তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো পাইনএপল খিনি মই মিহি মিহিকে কুটি লৈছো আৰু এই জুচাৰত মই জুচ খিনি বনাই লম পাইনএপল খিনি ইয়াত দি দিলো ইয়াত অকনমান পানী এড কৰিব লাগিব অকনমান পানী এড কৰিলো পিছত এটো খপটো টাইটকে মাৰি দিব লাগিব তাৰ পিছত জুচটো মই বনাই লম এটা ভিডিঅ' দেখাইছিলো চাগে জুচটো কেনেকৈ বনাও মই ইয়াত মই এটা জুচ কৰি লম আধা কৰিব লাগে অকনকে গোটেইখিনি কৰিলে নহয় ভালকে কৰি লম এনেকৈ গোটেইখিনি জুচ বনাই ল'ম আৰু জুচখিনি বনাই হৈ গ'ল এতিয়া মই চেকনিখনতে ভালদৰে চেকি ল'ম এছাও পাইনএপলৰ পৰা ইমান কমকৈ জুচ ওলাইছে আপুনি 1 গ্লাছ আছিলে আৰু এইখিনি চাওক মই চেকি পেলাই উলিয়াইছোঁ এইখিনি মই পেলাই নিদো এইখিনি মই বেলেগ এটা কাম কৰিম আপোনালোকক পিছত দেখাই আছো বাৰু এইখিনি মই কি কৰিম তেতিয়ালৈকে মই এইখিনি বাহিৰত নথওঁ এইখিনি মই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিম যাতে এইখিনি অকণ ঠাণ্ডা হয় ঠিক আছে তেন্তে তো মই আপোনালোকক বনাই দেখাই আছো পাইনএপলৰ চাটনিত মই দিম কেঁচা জলকীয়া দুটা লৈছোঁ মিহি মিহিকৈ কুটি লৈছোঁ আৰু শুকান জলকীয়া এনেকৈ ভাঙি লৈছোঁ আৰু ইয়াত গোটা জিৰা আৰু কালজিৰা তো ইয়াত মই প্ৰথমত অকণমান মিঠাতেল দিম অকণমানে দিম মিঠাতেলটো গৰম হোৱাৰ পিছত ইয়াত আপোনালোকে ৰিফাইন ইউজ নকৰিব ৰিফাইনটো ইউজ কৰিলে কি হয় টেষ্টটো বহুত বেছি বেয়া হৈ যাব মিঠাতেলৰ যোনটো টেষ্ট সেই টেষ্টটোৱে ভাল লাগে তেলখিনি গৰম হৈ গ'ল ইয়াত এতিয়া মই শুকান জলকীয়াটো দি দিছোঁ আৰু গোটা জিৰা আৰু কালজিৰা গোটা জিৰাখিনি ফুটি অহালৈকে হ'ব লাগিব ভালদৰে ফুটিব লাগিব আৰু জিৰাৰ এটা গোন্ধ এটা আছে আপোনালোকে হয়তো গম পায় সেই গোন্ধটো অকণমান নাইকিয়া কৰিব লাগিব গেছটো মই অকণ হাই ফ্লেমত কৰি দিছোঁ অকণ ফুটি আহিছে ইয়াত মই এতিয়া অকণমান চেনি দিম চেনিটো দি চেনিখিনি অকণ গলাই ল'ম চেনিখিনি গলি গ'ল এতিয়া ইয়াত মই কেঁচা জলকীয়াখিনি দি দিম কেঁচা জলকীয়াখিনি ভালকৈ ভাজ খালে এতিয়া ইয়াত মই পাইনএপলৰ জুচখিনি দি দিম এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিম আৰু হালধি দেখিছে কেনেকৈ উতলিছে বাছ হালধি অকণমানে দিব লাগে এইখিনি ধুনীয়াকৈ গোটা হৈ যোৱালৈকে ভাজিব লাগিব গোটা কৰি দিব লাগিব এইখিনি আমি জেম বনালে যেনেধৰণে গোটা কৰোঁ তেনেকৈ আৰু মই অলপমান খিনি সেকুতে যোনখিনি মানে আনাৰস বাছি গৈছিলে সেই আনাৰস অকমান ইয়াত মই দি দিম
তেতিয়া আৰু বেছি ভাল লাগিব খাই ইয়াত মই গোটা অলপমান দি দিছোঁ ধুনীয়াকৈ এতিয়া একে লৰাই থাকিব লাগিব এইখিনি চাওক গোটা হৈ আহিছে দেখিছে আৰু গোটা কৰিব লাগিব এইখিনি আপোনালোকে এইটো ঘৰত ট্ৰাই কৰি চাব বহুত বেছি টেষ্টি হয় মইতো আগতে বনাইছিলোঁ মানে ইউটিউব চেনেল নোখোলা আগত খাই বহুত টেষ্টি লাগিছিল সেইকাৰণে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিছোঁ আৰু এয়া মোৰ পাইনএপলৰ চাটনি ৰেডি হৈ গ'ল আৰু ওপৰতে কেইটামান ডালিমৰ গুটিও দি দিছোঁ খাই বেছি টেষ্টি লাগিব কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি ভাত বনাই পেলাই হৈ গ'ল অকণ বাহিৰলৈ ওলাই আহিছোঁ বহুত গৰম আজি ৰ'দ নাই কিন্তু গৰমটো বহুত বেছি বাপৰে তেন্তে আপোনালোকে দেখিলে মই কেনেকৈ পাইনএপলৰ চাটনিটো বনালোঁ আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব ঠিক আছে বলকচোন আমাৰ বাহিৰখন আপোনালোকক অকণমান দেখাই আনো মই যে পাইনএপলৰ যোনখিনি চেকি পেলাই যোনখিনি ওলাইছিলে সেইখিনি যে মই কৈছিলোঁ থৈ দিছিলোঁ মই বেলেগ এটা কাম কৰিম বুলি তো সেইখিনি মইতো ফ্ৰিজত থৈ দিছোঁ এতিয়া ঠাণ্ডা হৈ গ'ল তো সেইখিনি মই মুখত এপ্লাই কৰিম মানে এজ এ ফেচ মাস্ক তো ফেচ মাস্কৰ হেৰিত মই মুখত ইউজ কৰিম আৰু এটা কথা কৈ দিওঁ পাইনএপলৰ এই ফেচ মাস্কটো মই কাৰোৰ পৰা চোৱা নাই মই ক'তো দেখা নাই ইউটিউবত হওক বা ক'তো হওক মই ক'তো দেখা নাই তো মই এইটো নিজে আইডিয়া কৰি পেলাই উলিয়াইছোঁ যে ফ্ৰুটছৰ মাস্কটো লগাব পাৰি মুখত আমৰ হওক বা এনেকুৱা যি মানে ফ্ৰুটছৰ বিশেষকৈ তো ফ্ৰুটছৰ মাস্ক মুখত লগাব পাৰি বনাই পেলাই চ' সেইকাৰণে মই ভাবিলোঁ যে নাই পাইনএপলখিনি এনেকৈ পেলাই দিয়াতকৈ মই ফেচ মাস্কে বনাই দিওঁ মাস্ক তো সেইকাৰণে মই ফেচ মাস্ক মই মুখত এপ্লাই কৰিম তো মই আপোনালোকক দেখাই আছোঁ মুখত মই এপ্লাই কৰি আৰু পাইনএপলৰ মই ইয়াত আৰু কিবা কিবি এড কৰিম তো মই সেইখিনিও দেখাই লওঁ এইখিনি পূৰা ঠাণ্ডা হৈ গ'লগৈ এতিয়া এইখিনি উলিয়াই আনিম ইয়াত মই এড কৰিম অকণমান মৌজোল এড কৰিছোঁ আৰু এড কৰিম গোলাপ জল আৰু গোলাপ জলটো যে মই ফ্ৰিজত থৈ দিছিলোঁ পূৰা ঠাণ্ডা হৈ আছে ফ্ৰিজত থৈ দিব লাগে গোলাপ জলটো ঠাণ্ডাকৈ লগালে ভাল লাগে মুখত গোলাপ জল এড কৰিছোঁ আৰু এইখিনি মই মিলাই ল'লোঁ ধুনীয়াকৈ এইখিনি মই মুখত এপ্লাই কৰি দিম এয়া মুখত এপ্লাই কৰিলোঁ ইমান মুখখন ভাল লাগিছে সঁচা একদম ঠাণ্ডা হৈ আছে ন মুখখন বহুত ফ্ৰেছ লাগিছে আপোনালোকে যেনে ভাবে এই যেতিয়াই ব্লগ বনায় তেতিয়াই ফেচ পেক লগাই কিবা কিবি লগায় কিন্তু মানে কি আপোনালোকৰ আগত শ্বেয়াৰ নকৰিও থাকিব নোৱাৰোঁ সেইকাৰণে শ্বেয়াৰ কৰি দিওঁ আৰু তো আজিৰ ফেচ পেকটো বেলেগ ধৰণৰ মানে পাইনএপলৰ লগাইছোঁ যিহেতু সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ নহ'লে আপোনালোকৰ আগত নেদেখাব পাৰিলোঁহেঁতেন কিন্তু মই দেখাই দিছোঁ যাতে আপোনালোকে ভাল পায় আৰু আপোনালোকেও এপ্লাই কৰিব পাৰে মুখত এইটো মই 5 মিনিটমান ৰাখিম 5 মিনিটৰ পিছত ধুই দিম আৰু মুখত লগালোঁ বহুত ভাল লাগিছে স্কিনটো চুই পেলাই বহুত স্মুথ হৈ গৈছে স্কিনটো আপোনালোকেও লগাই চাব এইটো ঘৰত স্কুটি চলাবলৈ যাওঁ আজি সোনকালে যাম 4টা বাজিছে এতিয়া সোনকালে যাওঁ আজি লগৰ কেইজনী আহি আছে আৰু মাস্কখন লগাই লৈছোঁ হেলমেটটো পিন্ধি ল'ম আজি আপোনালোকক অলপকৈ দেখাম আৰু ইমান দূৰ বেছি দেখাব নোৱাৰিম কাৰণ স্কুটি চলাম যিহেতু স্কুটি চলালে মোবাইলটো ল'ব নোৱাৰিম ন সেইটো কাৰণে যিকণ দেখাওঁ অকণে দেখাম মিট মাই লেডি এইখন মোৰ স্কুটি বাহিৰতে থৈ দিছোঁ অলপ পাছত যাম ওলাই হেলমেট পিন্ধি চাওক মোলৈ কেনেকুৱা লাগিছে এইখিনি আমাৰ নগাঁৱৰ পুলিচ পইণ্টৰ ওচৰত চাৰ্কিট হাউচৰ ওচৰত আৰু এইজনী মোৰ লগৰ হয় এয়া আপোনালোকক দেখাই দিছোঁ আমাৰ নগাঁওখন অলপকৈ দেখাম Hi everyone
এজনী মোৰ লগৰ হয় আফ্ৰিনা আৰু তাইৰো এটা ইউটিউব চেনেল আছে সিম্পলি আফ্ৰিনা বুলি তাইৰ তাতো সাবস্ক্ৰাইব কৰি দিব মই ভিডিঅ'টো দি দিম বাৰু এতিয়া আপোনালোকক দেখাইছো আমাৰ নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেট এখন আমাৰ ষ্টেডিয়াম মাৰ্কেট হয় নগাঁৱৰ আৰু নগাঁৱত কোন কোন থাকে মোক কমেন্ট কৰি জনাব নাপাহৰিব আৰু এইখন আছে আমাৰ নগাঁৱৰ বিখ্যাত পাৰ্ক মাৰা পাৰ্ক আৰু মাৰা পাৰ্কলে যোন যোন আহিছে যদি এই ভিডিঅ'টো চাই আছে দেন প্লিজ কমেন্ট কৰি মোক জনাব এআইটি আমি আহিলো আমলাপট্টি আৰু এখন আমলাপট্টিত অভিনন্দন হোটেল নগাঁওবাসীয়ে নিশ্চয় চিনি পাবই সিধা গলে লাভাৰ ব্ৰিজ পাম আৰু এইখন হৈছে মই পঢ়া কলেজখন নগাঁও কলেজ মই ইয়াতে ডিগ্ৰী পঢ়ি আছো বহুত বেছি মিস কৰিছো কলেজখনক মানে এতিয়া বন্ধ কাৰণে আহিব পাৰ নাই কিয়া কলেজলে বহুত বেয়া লাগে মনটো ঘৰত থাকি ভাল নালাগে কলেজ আহিব মন যায় এ আমাৰ ঢাকাইপট্টি ইয়াতে আমি বজাৰ কৰিবলৈ আহো এইজনী মই চাওক স্কুটি চলাই আহি আছো মোক ভিডিঅ' কৰি আছে মোৰ ফ্ৰেণ্ড এজনীয়ে